হৃদয়হীন পুলিচ ৰাজপথৰ মাছমজিয়াত ডেলিভাৰী যুৱকক গুৰুলকৈ প্ৰহাৰ কৰিছে সকলোৰে মুখত গুণ্ডাগিৰি দেখুৱালে আৰক্ষীজনে ফাঁচী বজাৰৰ জেল ৰোডৰ ট্ৰেফিক পইণ্ট আৰক্ষীৰ গুণ্ডাগিৰি ট্ৰেফিক সিগনেল নমনাৰ বাবে গুণ্ডাৰ দৰে নামি আহে যুৱকজনক প্ৰহাৰৰ বাবে পানবজাৰ থানাৰ ওসি ভাৰ্গৱ বৰবৰাৰ এই গুণ্ডাগিৰিৰ দেখা গ'ল ৰাজপথত গুৱাহাটীত এজন হৃদয়হীন পুলিচ বুলি এতিয়া সকলোৱে মন্তব্য কৰিব বিচাৰিছে সকলোৱে অভিহিত কৰিছে ভাৰ্গৱ বৰবৰাক আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব যেহেতু নিলম্বন কৰা হৈছে ইতিমধ্যে ভাৰ্গৱ বৰবৰাক আৰু নিলম্বন কৰাৰ পিছত এতিয়া সকলোৱে ক'ব খুজিছে কেৱল নিলম্বনেৰে বৰখাস্ত কৰিব লাগে বুলি দাবী উত্থাপন জনোৱা হৈছে ভাৰ্গৱ বৰবৰা হৈছে পানবজাৰ থানাৰ ওসি আৰু এই ওসি ভাৰ্গৱ বৰবৰাৰ যি কান্ত সেই কান্তই সমগ্ৰ ৰাজ্যতে এক প্ৰকাৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আমি আপোনালোকক দৃশ্য পুনৰবাৰ দেখুৱাইছো কেনেদৰে ফুড ডেলিভাৰী এজেণ্ট জ্ঞানদীপ হাজৰিকাক প্ৰহাৰ কৰিছে ডিঙিত ধৰি এনেদৰে চুচৰাই নি প্ৰহাৰ কৰিছে আমি আপোনালোকক পুনৰ দেখুৱাইছো এই দৃশ্য কালিৰ নিশাৰ ভাগত এই বাতৰি নেশ্যন এনিয়ে সম্প্ৰচাৰ কৰিছিল নিশ্চয় আপোনালোকে দেখিছে শুক্ৰবাৰে নিশাৰ এই ঘটনা আমি আপোনালোকক দেখুৱাই আছো ফাঁচী বজাৰৰ এই দৃশ্য নিউজ ডেস্ক রিপোর্ট আসাম ডিজিটাল নিউজ